এগৰাকী স্বামীহীন মাতৃ আৰু এখন সংগ্ৰাম। ঋতুৰ মাকে পাকঘৰত দুপৰীয়াৰ খানা বনাই আছিল। ঋতুৱে বাহিৰৰ পৰা মাকক চিঞৰি ক'লে, মা, চোৱাইচোন কোন আহিছে। মাকে পাকঘৰৰ পৰাই চিঞৰিলে, ৰ'বা, গৈ আছোঁ। সেই বুলি কৈ মাকে ঘূৰি চাওঁতে দেখিলে জীয়া পাকঘৰলৈ সোমাই আহিছে। জীয়াক তেনেকৈ অহা দেখি ঋতুৰ মাক উচপ খাই উঠিল। ঋতুৰ মাকে জীয়াৰ খা খবৰ ল'লে। জীয়াই তাইৰ 2 বছৰীয়া নাতি এটিকো লগত লৈ আহিছিল। নাতিটো বহুত মৰম লগা আছিল। জীয়াই ক'লে, মই বাইদেউৰ ছোৱালী এজনীৰ বিয়ালৈ আহিছিলোঁ। এদিন সময় উলিয়াই আপোনাৰ ইয়ালৈ আহিম, আজি যাওঁ। ঋতুৰ মাকে জীয়াক বিদায় দিলে। দুপৰীয়া খাইও উঠি ঋতুৰ মাক অলপ আৰাম কৰিবলৈ বিচনাত শুই পৰিল। বিচনাত পৰি তাই অতীতলৈ ঘূৰি চালে। তেতিয়া ঋতুৰ মাক বিয়া হৈ আহিছিল মাত্ৰ। শহুৰেকৰ ঘৰত এগৰাকী কাম কৰা মহিলা আছিল। নাম আছিল জীয়া। তাই বিবাহিতা আছিল, কিন্তু তাই গিৰিয়েকক এৰি মাকৰ ঘৰতে থাকিবলৈ লৈছিল। তাইৰ 2টি ল'ৰা ছোৱালীও আছিল। ছোৱালীজনী ডাঙৰ আছিল। তাই তেতিয়া 1ম শ্ৰেণীত পঢ়ি আছিল। ল'ৰাজনৰ বয়স আছিল মাত্ৰ 3 বছৰ। জীয়াই কামবোৰ বৰ ভালদৰে কৰিছিল। তাই ঘৰৰ সকলোৰে লগত মিলি গৈছিল। ঋতুৰ আইতাকে জীয়াক বৰ মৰম কৰিছিল। তাইৰ ল'ৰা ছোৱালীৰ খবৰ ৰাখিছিল। জীয়াই ছোৱালীজনীক স্কুললৈ পঠাই ল'ৰাটোক লগত লৈ কাম কৰিবলৈ আহিছিল। তাই 4-5 ঘৰমানত কাম কৰিছিল। ঋতুৰ মাক আৰু জীয়া প্ৰায় একে বয়সৰ আছিল। জীয়াক তেওঁলোকে কাম কৰা মহিলা নহয়, বৰং সিহঁতৰ ঘৰৰ এগৰাকী সদস্যৰ দৰে জ্ঞান কৰিছিল। এদিন ঋতুৰ মাকে জীয়াক সুধিছিল তাইৰ গিৰিয়েক ক'ত থাকে আৰু তাই গিৰিয়েকৰ লগত কিয় নাথাকে। জীয়াই কৈছিল তাই ঘৰৰ পৰা পলাই আহি বিয়া হৈছিল। আৰম্ভণিতে সকলো ঠিকেই আছিল। পিছলৈ তাইৰ গিৰিয়েকে ঘৰলৈ মদ খাই আহিছিল আৰু তাইক গালি গালাজ কৰাৰ লগতে মাৰপিটো কৰিছিল। ইয়াৰ মাজতে সিহঁতৰ 2টি সন্তানৰ জন্ম হৈছিল। কিন্তু গিৰিয়েকৰ স্বভাৱৰ সলনি নহ'ল। গতিকে তাই গিৰিয়েকক বাদ দি মাকৰ ঘৰলৈ গুচি আহে আৰু ঘৰ চলাবলৈ আনৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰে। জীয়াই জীৱনত বহুত কষ্ট কৰিছিল, কিন্তু তাইৰ ছোৱালীজনীয়ে পঢ়িব নোৱাৰিলে। তাইৰ বিয়াৰ বয়স হোৱাত এঘৰলৈ উলিয়াই দিয়ে। জীয়াৰ ল'ৰাটোৱে মেট্ৰিক পাছ কৰাৰ পিছত চাকৰি বিচাৰি মুম্বাইলৈ যায়। তাতে সি এটা কোম্পানীত ছুপাৰভাইজাৰৰ চাকৰি পায়। জীয়াইও ঘৰে ঘৰে কাম কৰা বাদ দি এজন অফিচাৰৰ ঘৰত তেওঁৰ ল'ৰা ছোৱালী চোৱা চিতা কৰাৰ দায়িত্ব লয়। কথাবোৰ ভাবি থাকোঁতে ঋতুৰ মাকৰ টোপনি আহিল। এসপ্তাহ পিছত জীয়া পুনৰ নাতিৰ সৈতে ঋতুহঁতৰ ঘৰলৈ আহিল। ঋতুৰ মাকে তাইক বহিবলৈ দি চাহ পানী খোৱালে আৰু দুয়ো বহুত কথা পাতিলে। জীয়া বহুত সুখী দেখা গৈছিল। জীয়াৰ পুতেকে সি কাম কৰা কোম্পানীটোৱে এগৰাকী ছোৱালীক বিয়া পাতি মাককো তালৈ লৈ গৈছিল। অলপ অলপকৈ পইচা জমা কৰি কেইবছৰমান পিছত সিহঁতে নিজৰ গাঁৱতে মাটি অলপ কিনি তাতে থাকিবলৈ লয়। এতিয়া সিহঁতৰ একোৰে অভাৱ নাই। এগৰাকী মাতৃয়ে সংগ্ৰাম কৰি 2টি ল'ৰা ছোৱালীক লালন পালন কৰি ডাঙৰ দীঘল কৰিলে। আজি তেওঁ তাৰ সুফল লাভ কৰিলে। আজি ভগৱানে তেওঁলোকক সকলো দিছে। ঋতুৰ মাক আৰু জীয়াই কথা পাতি থাকোঁতে জীয়াৰ ল'ৰা আকাশ মাকক নিবলৈ আহিল। সি ঋতুৰ মাকৰ চৰণ চুই আশীৰ্বাদ ল'লে আৰু সকলোকে
ধন্যবাদ দি তাৰ পৰা বিদায় ল'লে। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব।